মৰাৰ আগতে ৰাৱণে লক্ষ্মণক জীৱনৰ 10টা ডাঙৰ কথা কৈ গৈছিল। বন্ধুসকল, ৰাৱণক আমি সকলোৱে বেয়াৰ প্ৰতীক বুলি ভাবোঁ, কিন্তু ৰাৱণ এজন বিদ্বান পণ্ডিত আছিল, যাৰ জ্যোতিষী বিদ্যাৰ লগতে তন্ত্ৰ বিদ্যাৰ সম্পূৰ্ণ জ্ঞান আছিল। সেইবাবে মৰাৰ আগতেও ৰাৱণে লক্ষ্মণক জীৱনৰ এনেকুৱা 10টা কথা কৈ গৈছিল, যিকেইটা কথা যোন মানুহে জানিছিল তেওঁলোকৰ বাবে সেয়া কোনো বৰদানতকৈ কম নাছিল। ৰামায়ণত বৰ্ণনা কৰা হৈছে যে যেতিয়া ৰাৱণ নিজৰ অন্তিম সময়ত আছিল, তেতিয়া ভগৱান শ্ৰী ৰামে লক্ষ্মণক মাতি কৈছিল যে ৰাৱণ নীতি, ৰাজনীতি আৰু শক্তিৰ মহান জ্ঞানী হয়। এনেকুৱা সময়ত যেতিয়া তেওঁ এই সংসাৰৰ পৰা বিদায় ল'বলৈ লৈছে, তুমি তেওঁৰ ওচৰলৈ যোৱা আৰু জীৱনৰ কেইটামান নীতিৰ শিক্ষা গ্ৰহণ কৰা, যাৰ বাবে তোমাৰ জীৱন সফল হ'ব। লক্ষ্মণে নিজৰ ডাঙৰ ককায়েকৰ আজ্ঞা পালন কৰি যেতিয়া ৰাৱণৰ ওচৰলৈ গ'ল, তেতিয়া ৰাৱণে লক্ষ্মণক 10টা জীৱনৰ নীতিৰ বিষয়ে ক'লে। প্ৰথম, শুভ কামত দেৰি কেতিয়াও নকৰিবা। ৰাৱণে লক্ষ্মণক প্ৰথম জ্ঞানৰ বিষয়ে কৈ ক'লে যে শুভ কামত কেতিয়াও দেৰি কৰিব নালাগে। যেতিয়াই মনলৈ যিকোনো শুভ কামৰ বিষয়ে আহে, তেতিয়া সেই কাম লগে লগেই কৰি পেলাব লাগে, আৰু ইয়াৰ বিপৰীতে অশুভ কাৰ্য যিমান পাৰে সিমান পিছুৱাই লৈ যাব লাগে। আৰু যদি কোনো মানুহে তোমাক যিকোনো কাম কৰিবলৈ বাধা দিয়ে, তেন্তে তুমি সেই কামটো কৰিবলৈ আকৌ এবাৰ চিন্তা কৰিব লাগে। নতুবা আজি মোৰ যেনেকুৱা অৱস্থা হৈছে, তোমাৰো ঠিক তেনেকুৱা অৱস্থাই হ'ব। দ্বিতীয়, শত্ৰুক কেতিয়াও নিজতকৈ সৰু বুলি নাভাবিবা। ৰাৱণে লক্ষ্মণক দ্বিতীয় জ্ঞানৰ কথা কৈ ক'লে যে কেতিয়াও নিজৰ শত্ৰু অথবা প্ৰতিদ্বন্দ্বীক নিজতকৈ সৰু বা কমজোৰ বুলি কেতিয়াও নাভাবিবা। ৰাৱণে এই কথা স্বীকাৰ কৰিছিল যে ৰাৱণে ভগৱান শ্ৰীৰামক সামান্য মনুষ্য বুলি ভাবিছিল। যদি তেওঁ নিজৰ অহংকাৰত অন্ধ নহৈ ৰামক যদি নিজতকৈ সৰু বা কমজোৰ বুলি নাভাবিলে হয়, হয়তো তেতিয়া ৰাৱণ জীয়াই থাকিল হয়। তৃতীয়, গোপন কথা কেতিয়াও কাকো নক'বা। ৰাৱণে লক্ষ্মণক তৃতীয় জ্ঞানৰ কথা কৈ ক'লে যে নিজৰ গোপন কথা কেতিয়াও কাৰো আগত ক'ব নালাগে। যদি মই মোৰ মৃত্যুৰ ৰহস্য কাৰো আগত নক'লো হয়, তেন্তে আজি মোৰ মৃত্যু নহ'ল হয়। মই মোৰ ভাইক বিশ্বাস কৰি মোৰ মৃত্যুৰ ৰহস্য বিষয়ে কৈছিলোঁ, কিন্তু তেওঁ এই ৰহস্য ভগৱান শ্ৰীৰামৰ আগত ক'লে, যাৰ কাৰণে আজি মই মৃত্যুৰ বিচনাত পৰি আছোঁ। চতুৰ্থ, শক্তি সদায় অৰ্জন কৰি থাকিব লাগে। লক্ষ্মণক চতুৰ্থ জ্ঞানৰ কথা কৈ ৰাৱণে ক'লে যে নিজৰ শক্তি সদায় অৰ্জন কৰি থাকিব লাগে, আৰু সেই শক্তিক কেতিয়াও ভাগ হ'বলৈ দিব নালাগে, কাৰণ এয়া আমাৰ নিজৰে শক্তি, যাৰ বাবে আমি ৰাজত্ব কৰিব পাৰোঁ। সেইবাবে লক্ষ্মণ, তুমি নিজৰ শক্তি সদায় সন্তুলন কৰি ৰাখিবা। পঞ্চম, সদায় নতুন জ্ঞান আহৰণ কৰিবলৈ বিচাৰিবা। ৰাৱণে লক্ষ্মণক পঞ্চম জ্ঞানৰ কথা কৈ ক'লে যে সদায় এজন ব্যক্তিয়ে নতুন জ্ঞান আহৰণ কৰিব লাগে অথবা নতুন আৱিষ্কাৰৰ বিষয়ে ভাবিব লাগে। ময়ো জীৱনত বহুত নতুন নতুন জ্ঞান অৰ্জন কৰিলোঁ, আৰু মই শুনো সুগন্ধি কৰিম ভাবিছিলোঁ, কিন্তু তাৰ আগতেই মোৰ অন্তিম সময় আহিল। কিন্তু তুমি সদায় নতুন জ্ঞান আহৰণ কৰিবলৈ বিচাৰিবা, যাৰ বাবে তোমাৰ জ্ঞানো বাঢ়িব আৰু সমাজতো তোমাৰ সন্মান বৃদ্ধি পাব। ষষ্ঠ, তপস্যাৰ দ্বাৰা সকলো অৰ্জন কৰিব পাৰিবা। ৰাৱণে লক্ষ্মণক ষষ্ঠ জ্ঞানৰ কথা কৈ ক'লে যে যিকোনো মানুহে তপস্যাৰ দ্বাৰা যিকোনো বস্তু আহৰণ কৰিব পাৰে। যেনেকৈ মই তপস্যাৰ দ্বাৰা বহু প্ৰকাৰৰ বৰদান লাভ কৰিছিলোঁ, সেইবাবে মানুহে সদায় তপস্যা অৰ্থাৎ পৰিশ্ৰম কৰিব লাগে। সপ্তম, ইষ্টদেৱৰ সদায় পূজা কৰিব লাগে। সপ্তম জ্ঞানৰ কথা কৈ ৰাৱণে ক'লে যে মানুহে এজন ইষ্টদেৱৰ পূজা কৰিব লাগে। যেনেকৈ মই ভগৱান শিৱৰ পূজা কৰিছিলোঁ, যাৰ ফলস্বৰূপে মই ইমান জ্ঞান অৰ্জন কৰিছিলোঁ। আৰু যদি এজন মানুহ অধিক বিদ্বান আৰু শক্তিশালী হ'ব বিচাৰে, তেন্তে তেওঁলোকে কোনোবা এজন হ'লেও ইষ্টদেৱক পূজা কৰিব লাগে। লগতে ৰাৱণে এয়াও কৈছিল যে যদিও সকলো ভগৱানকে সন্মান কৰিব লাগে, কিন্তু ইষ্টদেৱ এজনকে পূজা কৰিব লাগে। অষ্টম, আয়ুৰ্বেদৰ জ্ঞান অৰ্জন কৰিব লাগে। মৃত্যুৰ বিচনাত ৰাৱণে ক'লে যে মানুহৰ আয়ুৰ্বেদৰ ওপৰত জ্ঞান নিশ্চয় থাকিব লাগে, কাৰণ আয়ুৰ্বেদৰ দ্বাৰা আমি নিজৰ শৰীৰৰ যত্ন নিজেই ল'ব পাৰোঁ। নৱম, মনৰ দৃঢ়তা থাকিব লাগে। ৰাৱণে ক'লে যে মানুহৰ মনৰ দৃঢ়তা সদায় শক্তিশালী হ'ব লাগে, অৰ্থাৎ তেওঁ যি লক্ষ্য লৈছে সেয়া পাবলৈ সকলো সম্ভৱ চেষ্টা কৰিব লাগে। ৰাস্তা যিমান কঠিন হ'লেও মানুহে সেই ৰাস্তা এৰিব নালাগে। যি মানুহে নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ়, সেই মানুহক বিজয়ী হ'বলৈ কোনেও ৰখাব নোৱাৰে। দশম,
সদায় শাস্ত্ৰৰ অধ্যয়ন কৰিব লাগে। শেষৰ জ্ঞান দি ৰাৱণে ক'লে যে এই পৃথিৱীত শাস্ত্ৰতকৈ অধিক জ্ঞানৰ ভঁৰাল একো হ'ব নোৱাৰে। এয়া আমাৰ শাস্ত্ৰই হয়, য'ত আমি সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ পাব পাৰোঁ। সেইবাবে কোনোবা মানুহ যদি সকলোতকৈ জ্ঞানী হ'ব বিচাৰে তেন্তে তেওঁ শাস্ত্ৰৰ অধ্যয়ন কৰিব লাগে। বন্ধুসকল, এয়াই আছিল সেই 10টা জ্ঞান যি ৰাৱণে মৰাৰ আগতে লক্ষ্মণক কৈ গৈছিল। আৰু যদি আপুনিও নিজৰ জীৱনত সফল হ'ব বিচাৰে তেন্তে এই জ্ঞানকেইটা আপুনিও নিজৰ জীৱনত নিশ্চয় প্ৰয়োগ কৰক।